নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেল ইয়াৰ জব হেল্পাৰলৈ আপোনালোকক স্বাগতম জনাইছো আজি এই ভিডিঅ'টোৰ জৰিয়তে 12 ফেব্ৰুৱাৰী ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স কেইটা আমি আলোচনা কৰিম তো আহক আজি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স কেইটা আমি আলোচনা কৰোঁ আজি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সত প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে কনাৰ্ড চাংমা হেজ বিকাম দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট ফৰ দ্য সেকেন্ড টাইম কোৱেশ্চনটো সুধিছে যে কনাৰ্ড চাংমা কোনখন ষ্টেটৰ এই তলত দিয়া ষ্টেট কিখনৰ ভিতৰত কোনখন ষ্টেটৰ চিফ মিনিষ্টাৰ হৈছে সেকেন্ড টাইমৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে বুলি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি মেঘালয় কনাৰ্ড চাংমা সেকেন্ড টাইমৰ কাৰণে মেঘালয়ৰ এইবাৰ চিফ মিনিষ্টাৰ হৈছে ঠিক আছে তে নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে মানিক সাহা has become the chief minister of which state for the second consecutive year ইয়াত সুধিছে আকৌ মানিক সাহা কোনখন ষ্টেটৰ চিফ মিনিষ্টাৰ হৈছে সেকেন্ড টাইমৰ কাৰণে ইয়াত হৈ গল মানিক সাহা হৈছে ত্ৰিপুৰাৰ হৈছে মানিক সাহা ত্ৰিপুৰাৰ চিফ মিনিষ্টাৰ হৈছে 2 নম্বৰ বাবে আৰু কনাৰ্ড চাংমা হৈছে মেঘালয়ৰ ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহো নেক্সট কোৱেশ্চনটো হৈছে আজি who is the author of the book India's struggle for independence Gandhian era কোৱেশ্চনটো সুধিছে যে ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেন্ডেন্স গান্ধীয়ান এৰা এই কিতাপখনৰ লেখক কোন বুলি সুধিছে বা অথৰ কোন বুলি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি পি জ্যোতিমণি হৈছে ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেন্ডেন্স গান্ধীয়ান এৰা এই বুকখনৰ লেখক ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে when international women day celebrated কোৱেশ্চনটো সুধিছে যে ইন্টাৰনেশনাল ওমেন ডে আমি কেতিয়া সেলিব্ৰেট কৰো বুলি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 8 মাৰ্চ প্ৰত্যেক বছৰে আমি 8 মাৰ্চ তাৰিখে ইন্টাৰনেশনাল ওমেনছ ডে সেলিব্ৰেট কৰা হয় ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে ৰিলিজ CM ডায়েৰী নম্বৰ 1 which state CM has been described in the book কোৱেশ্চনটো কৈছে যে CM ডায়েৰী নম্বৰ 1 ৰিলিজ কৰিছে ৰিসেন্টলি সেই ডায়েৰীখনত কোনখন ষ্টেটৰ সিএমৰ বিষয়ে বৰ্ণনা আছে বুলি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি অসমৰ সিএমৰ বিষয়ে বৰ্ণনা আছে সিএম ডায়েৰী নম্বৰ 1 আৰু এইখন ৰিলিজ কৰিছে কোনে ৰিলিজ কৰিছে হেতু আহি যাব পাৰে এটো ৰিলিজ কৰিছে আমাৰ ফৰ্মাৰ CGI ৰঞ্জন গগৈ এটা নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হ'ল who has been given the Major Dhyan Chandra Khel Ratna Award 2022 কোৱেশ্চন সুধিছে যে এইবাৰ মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড কোনে পাইছে মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড হৈ গল খেলৰ ক্ষেত্ৰত পোৱা হাইয়েষ্ট এৱাৰ্ড এইবাৰ পাইছে শৰৎ কমল আচন্তা এও এইবাৰ মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড পাইছে 2022 বৰ্ষৰ বাবে এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে which payment app has announced the launch of international UPI payment service for the first time in India কোৱেশ্চনটো সুধিছে যে কোনটো পেমেন্ট এপে ইন্টাৰনেশনাল ইউপিআই পেমেন্ট সাৰ্ভিস প্ৰভাইড কৰিছে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াত এই অপচনত থকা ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি ফোনপে ৰিসেন্টলি প্ৰথমবাৰৰ বাবে ইন্টাৰনেশনাল ইউপিআই পেমেন্ট সাৰ্ভিস প্ৰভাইড কৰিছে ইন্টাৰনেশনাল ইউপিআই পেমেন্ট সাৰ্ভিসৰ জৰিয়তে মানে আপুনি ইয়াত থাকি আমাৰ দেশতে থাকি আমাৰ দেশৰ বাহিৰত থকা নিজৰ লোকেজনকো ধৰক পইচা ট্ৰান্সফাৰ কৰিব পাৰিব ধৰক কোনোবা এজন আপোনাৰ নিজৰ মানুহ ফুৰিব গৈছে বাহিৰত তেওঁৰ কিবা কাৰণত পইচা শেষ হৈ গল পইচা পঠাব লাগে তেতিয়া আপুনি ইউপিআই জৰিয়তে মানে ধৰক ফোনপে এপৰ সহায় লৈ ইউপিআই জৰিয়তে তেওঁক পইচা ট্ৰান্সফাৰ কৰিব পাৰিব আমাৰ দেশৰ বাহিৰতো তেনেকুৱা ধৰণৰ সুবিধাটো ফোনপে এতিয়া ৰিসেন্টলি লঞ্চ কৰিছে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে which state government recently acquired the Matiabak Hawa Mahal to preserve as a heritage site কোৱেশ্চনটোত সুধিছে যে কোনখন গভৰ্ণমেণ্টে মাটিয়াবাগ হাৱা মহলটো এজ এ হেৰিটেজ সাইট হিচাপে প্ৰিজাৰ্ভ কৰিছে বা সংৰক্ষিত কৰিছে বুলি সুধিছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি অসম আমাৰ অসমৰ যি ধুবুৰী ডিস্ট্ৰিক্টত থকা মাটিয়াবাগ হাৱা মহলটো যিটো গৌৰীপুৰ ৰয়েল ফেমিলি ঘৰ আছিল সেইটো চৰকাৰে অসমৰ হেৰিটেজ সাইট হিচাপে সংৰক্ষিত কৰিছে সেইটো মাটিয়াবাগ হাৱা মহলটো আজি কাৰেন্ট এফেয়াৰ্সত ইমানখিনি আছিল আৰু এনেকৈ ডেইলি কাৰেন্ট এফেয়াৰ্স পাবলৈ লগতে জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি আপোনালোকে ফ্ৰীতে ডেইলি নিউজ পেপাৰখিনি পাবলৈ বিচাৰে তেনেহলে আমি আমাৰ টেলিগ্ৰাম চেনেলত নিউজ পেপাৰখিনি প্ৰভাইড কৰি আছো ফ্ৰীতে ডেসক্ৰিপচনত দিয়া লিংকৰ থ্ৰুদি জয়েন হৈ আপোনালোকে নিউজ পেপাৰখিনি কালেক্ট কৰি ল'ব পাৰে ধন্যবাদ